গুণগুণৰ কান্দোন চাওকচোন, কিয় বা কান্দিলে আজি এই ভিডিঅ'টোত দেখাই আছোঁ আপোনালোকক। হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ গুণগুণ চেনেলৰ অন্য এটি ব্লগলৈ। আৰু আজি গুণগুণৰ আছিলে 3মহীয়া বেজী, আৰু বেজী দিবলৈ লৈ গৈ আছে তাৰ আইতাকেই লৈ গৈ থাকে। মই কেৱল ভিডিঅ' কৰিহে গৈ থাকোঁ, আৰু ইফালে আইতাকে গুণগুণক কাপোৰ খুলি দি আছে, হাতত বেজী দিব বুলি ভাবিলে। পিছত আশা বাইদেউ কৈ দিলে যে 3মহীয়া বেজীটো ভৰিতে হয়, তথাপিও খুলি ৰাখিলে বাৰু, একো নাই, গৰমো পৰিছিলে। ইফালে আমাৰ বেজী দিয়া টাইম হোৱা নাছিলে, ৰখি আছিলোঁ, 11:10 হৈছিলে তেতিয়ালৈকে। আৰু ইফালে চাই আছিলোঁ, ল'ৰা ছোৱালীবোৰক বেজী দি আছিলে, কেনেকৈ কান্দিছে, বেয়াও লাগিছে। আৰু 3 মাহৰ বেজীটো দিলে বোলে জ্বৰ নুঠে, সেইকাৰণে অলপ ভাল লাগিছে, মনটো ইমান কান্দিছে, বেচেৰি বেয়াও লাগিছে। এনেকৈ চকুৰ আগতে বেজী দিয়াটো চাব মন নাযায়। খালি ঘৰত আহি পাই ভোকো লাগিলে, ভোক লগাত কি কৰিলোঁ, ঘৰতে গুড়া অলপ আছিলে, চাউলৰ গুড়া, তাত মই বৰা চাউলৰ গুড়াও দি দিছিলোঁ। আঠাটো থাকে যে, মানে ভাঙি নাযায়, পিঠাটো পাতল হয়, ভাল লাগে। আৰু নিমখ আৰু অলপ চেনি দি দিছিলোঁ। আপোনালোকে এনেকৈ বনাইনে বাৰু? আৰু এইটো মই কিন্তু পানী পিঠা বুলিহে কওঁ। আৰু এইফালে মাক বনাই দি দিছিলোঁ আগতেই, মোৰ কাৰণে মই এখন বনাই লৈ আছোঁ এতিয়া। খাবলৈ বিৰাটেই টেষ্টি হয় কিন্তু। আৰু ভোক লাগিছিল যিহেতু তাড়াতাড়ি খাই লৈছোঁ লাল চাহ কাপৰ লগত। এইফালে গুণগুণে আইতাকৰ লগতে খেলি আছে। আহি মই ভাতটো পাতি দিলোঁ, শাক অলপ লৈ আহিছিলোঁ, শাকটো বনাবলৈ ৰাতিপুৱাৰে ভাজি দালি আছিলে, শাকটো দেখি লৈ আহিলোঁ। ৰহুন আৰু কেঁচা জলকীয়া কাটিলৈ শাকটো ভাজিম আৰু এতিয়া। আৰু গুণগুণ বৰ্তমান এতিয়া 3মহীয়া, সেইটোতো আপোনালোকে গমেই পাইছে ভিডিঅ'টো চাই, যিহেতু 3মহীয়া বেজী দিয়া হৈছে। আৰু গুণগুণক মই ফৰ্মুলা মিল্ক দিওঁনে মই ব্ৰেষ্ট ফিডিং কৰাওঁ, সেইটো জানিবলৈ আপোনালোকে মোক নেক্সট ভিডিঅ'টোত গম পাব। আৰু লগতে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি থ'ব, নেক্সট ভিডিঅ'ত মই এইটো বিষয়ে জনাম। আৰু মোৰ নৰ্মেল ডেলিভাৰী হৈছিলে, চিজাৰিন হৈছিলে, এইটো আপোনালোকক জনাম। আৰু মই চিজাৰিন যদি কৰিছিলোঁ, কিয় কৰিব লগা হ'ল, এইখিনি গোটেইখিনি জনাম নেক্সট এটা ভিডিঅ'ত। আৰু আশা কৰোঁ মোক নেক্সট ভিডিঅ'টো চাব। লগ পাই আছোঁ নেক্সট ভিডিঅ'ত।